হেল্ল' গাইজ, কি খবৰ? আজি নতুন এটা ভিডিঅ'ত লৈ আহিছোঁ। আজি মই বনাম এটা চেল্ফি পইণ্ট। আহক চাওঁ কি ধৰণে কেনেকৈ বনাওঁ চেল্ফি পইণ্টটো, চাওঁ আহক। প্ৰথমতে আৰম্ভ কৰিলোঁ কাঠৰ ফ্ৰেম বনাই লাষ্টত ইয়াৰ চেহেৰা দেখাই আছোঁ। কাপোৰখিনি ধুনীয়াকৈ কাটি ল'লোঁ। কাটি লৈ পেলাই ধুনীয়াকৈ যি বাকী থকা জেগা টুকুৰা ধুনীয়াকৈ কাপোৰটো ফিল আপ কৰি দিম। কাপোৰ লগোৱা হৈ গ'ল, ধুনীয়াকৈ তলত ষ্টেণ্ডডাল লগাই দিলোঁ। লগাই পেলাই থিয় কৰি চাইছোঁ কেনেকুৱা লাগেনো। তাৰপৰা এতিয়া ৰেষ্টুৰেণ্টখনৰ ধুনীয়াকৈ নামটো কাটি লৈছোঁ। কাটি লৈ পেলাই নামখিনি তাত ধুনীয়াকৈ লগাই দিম। আৰু থাৰ্মকল দি মই কাটিছোঁ। আৰু থাৰ্মকল দি কাটি এটা এটা আখৰ কাটি পেলাই এটা ধুনীয়াকৈ আঠা দি পেষ্টিং কৰি দিম। যিমান পাৰোঁ ধুনীয়াকৈ তেওঁলোকৰ যিটো ছিগনেচাৰ ষ্টাইল তেওঁলোকৰ ৰেষ্টুৰেণ্টৰ সেই ছিগনেচাৰ ষ্টাইলতে আখৰখিনি কাটিছোঁ মই। ফাইনেলি আখৰ কটা হৈ গ'ল। এতিয়া যি কাম বাকী থাকিল কালি কৰিম। প্ৰায় 12:30 বাজিলে আৰু নোৱাৰিছোঁ আৰু কালি ফিনিচিং কৰি দিম ধুনীয়াকৈ লগাই। আৰু ৰাতিপুৱা দেখাই আছোঁ আপোনালোকক। একদম মজা আছে। যিমানখিনি পাৰোঁ কৰি ল'লোঁ। ৰাতি কামখিনি আগবঢ়াই থ'লে ৰাতিপুৱালৈ টেনশ্যন নাই। সেইকাৰণে যিমান পাৰোঁ স্পীডত কৰি ল'লোঁ কামখিনি। কালি আধাখৰীয়া কাম সম্পূৰ্ণ কৰিম এতিয়া। এইখিনি কাটি থৈছিলোঁ, তো আৰম্ভ কৰিলোঁ আজি। এইবিলাক যি কাম আধাখৰীয়া হৈ আছিলে আজি কৰিবলৈ আৰম্ভ কৰি দিছোঁ। ৰাতি কাটি থোৱা আখৰখিনি এতিয়া ধুনীয়াকৈ এটা এটাকৈ লগাই দিছোঁ। ফেভিকল আঠা দি ধুনীয়াকৈ পেষ্টিং কৰি দিম যাতে নেৰায়। আৰু অকণমান ৰ'দত দি দিব লাগিব। ৰ'দত দি দিলে ধুনীয়াকৈ আঠাখিনি জেগাত ছেটিং হৈ যাব। ফেভিকল আঠা দি আপোনালোকে এনেকুৱা থাৰ্মকলৰ আখৰবিলাক সদায় ফেভিকল আঠা দি লগাব, নহ'লে ডেণ্ড্ৰেট টাইপৰ আঠা লগাই দিলে গলি যাব। খালী থকা জেগাটুকুৰা ধুনীয়াকৈ বাৱৰ্চি কেপ দি মই ধুনীয়াকৈ ডেক'ৰেশ্যন কৰি দিছোঁ। আৰু তাত থাৰ্মকলৰ ওপৰত অকণমান পেইণ্ট লগাই শ্বেপ আনি দিছোঁ, নহ'লে শ্বেপটো দেখিবলৈ ধুনীয়া লগা নাছিলে, কিবা উকা উকা লাগিছিলে। সেইকাৰণে পেইণ্ট দি মই অকণমান ধুনীয়া কৰিবলৈ চেষ্টা কৰিছোঁ। এটা কথা সদায় মন কৰিব, এইবিলাক থাৰ্মকলৰ বস্তুত কেতিয়াও অইল পেইণ্টৰ ইউজ নকৰিব। সদায় ৱাটাৰ পেইণ্ট হ'ব লাগে, নহ'লে অইল পেইণ্টত কি হ'ব, সি গলি যাব। অইল পেইণ্ট বা ডেণ্ড্ৰাইট আঠা নহ'লে ফেভিকুইক সেনেকুৱা ধৰণৰ জাতীয় বস্তু যদি পাই যায় সি গলি যাব, বা অইল চইল লাগিলেও সি গলি যোৱাৰ চান্স থাকে মানে। বৰ্তমান মোৰ থাৰ্মকলৰ কাম সমাপ্ত। এতিয়া ফুল লগাম। ফুল লগাই পেলাই ধুনীয়াকৈ ৰ'দত দি দিম যাতে ধুনীয়াকৈ টাইট হৈ যায় যে লগাই থোৱা আঠাখিনি। তাৰপিছত আৰু ইয়াৰ পৰা ডাইৰেক্ট লোকেশ্যনত লৈ যাম। বনোৱা হৈ গ'ল। কেনেকুৱা লাগিছে লাইক কমেণ্টত জনাব। আৰু এনেকুৱা ধৰণৰ চেল্ফি পইণ্ট বনাব হ'লে মোক যোগাযোগ কৰিব। মোৰ নাম্বাৰ হ'ল 9678714904। ভাল লাগিলে কমেণ্টত জনাব। আৰু যিমান পাৰোঁ ইম্প্ৰুভ কৰিব চেষ্টা কৰি আছোঁ। এখন মই প্ৰথম বনাইছোঁ এনেকুৱা টাইপৰ। বনাইছোঁ আগতেও সৰু সুৰা বনাইছোঁ, ইমান ডাঙৰ প্ৰথম বনাইছোঁ। তো ইয়াৰ ছাইডত খালি মই লাইটিং লগাম। তো ৰাতি এটা দৃশ্য আপোনালোকক ধুনীয়াকৈ দেখাই দিম। এতিয়া বৰ্তমান এনেকৈ কৰি পেলাই দেখাইছোঁ। ৰাতি লাইট লগাই পেলাই আকৌ আপোনালোকক ভিডিঅ' কৰি ধুনীয়াকৈ দেখাই দিম।